নটো ষ্টাৰ আৰ্নিং কৰিব কেতিয়াও নোৱাৰে যদিহে কৰিছে আৰু এই ভুলটো কেতিয়াও নকৰিব ফেসবুকত যে ষ্টাৰ পলিচি লাগে সেইটো কিয় লাগে গম পায়নে নতুন সকলে ভালকে শুনি লব আপোনালোকে কাৰোবাৰ কমেন্টত যায় কাৰোবাৰ ইনবক্সত যায় এনেকৈ ষ্টাৰ বিচাৰি থাকে যাৰ বাবে এই পলিচিটো সকলোৱে ফেস কৰিব লগা হৈ যায় আপোনালোকে ষ্টাৰ চ্যালেঞ্জৰ পিছত দৌৰি মানে গাইডলাইন বিলাক পাহৰি গৈছে যাৰ বাবে সকলোৱে এইটো ফেস কৰিব লগা হৈছে মোৰ কমেন্ট বক্সত বহুতে মানে ষ্টাৰ দিছে আৰু ষ্টাৰটো দি আপোনালোকে এটো কেতিয়াও লিখি নিদিব যে মোক ফলো কৰক মই আৰু সাপোৰ্ট কৰিম বা মোক ফলো কৰক মই আপোনালোকক ষ্টাৰ দিম এই খাৰ কথা কেতিয়াও লিখি নিদিব যদি এনেকৈ লিখি দিয়ে আপোনাৰো হয়তো ষ্টাৰ পলিচি লাগিব লগতে যদি মোক দিছে মোৰো লাগি যাব এতিয়া এটো দেখিছেনে ইয়াত লিখি দিছো এটো মোৰে আহিছে যিজনে ষ্টাৰটো দিছে তেওঁ এনেকৈ লিখি দিছে যে মোক ফলো কৰক মই আপোনালোকক আৰু সাপোৰ্ট কৰিম আৰু ষ্টাৰ এনেকৈ দি যাম যাৰ বাবে এই ষ্টাৰ পলিচিটো লাগি গৈছে এই ষ্টাৰ পলিচিটো যে অকল মোৰে লাগা নাই যিজনে দিছে হয়তো তেওঁৰো লাগিছে আৰু মোৰো লাগিছে আৰু হয়তো মই কমেন্টটো ৰিপ্লাই কৰিছিলো যাৰ বাবে এই পলিচিটো মোৰ তাত লাগি গৈছে তো নতুন সকলক কৈছো আপোনালোকে ষ্টাৰ চ্যালেঞ্জ পূৰ কৰিবৰ বাবে এনেকৈ কাৰো তাত ষ্টাৰ বিচাৰি নাথাকিব যদি কোনোবাই ভাল পায় যদি কাৰোবাৰ ভাল লাগে আপোনালোকক ষ্টাৰ এনে দি দিব আৰু এটা ষ্টাৰ দিয়া পিছত এসপ্তাহৰ পিছত আকৌ এটা ষ্টাৰ দিব পাৰিব আৰু যদি আপোনালোকক কোনোবাই 10টা ষ্টাৰ একেলগে দিছে তাৰ পিছত দুসপ্তাহৰ পিছতহে তেওঁ আকৌ আপোনালোকক ষ্টাৰ দিব পাৰিব আৰু আপুনি যদি কাৰোবাক এটা ষ্টাৰ দিছে তেওঁ যদি লগতে আপোনালোকক ষ্টাৰটো বেক কৰিছে হেতু এই পলিচি লাগাৰ মেইন কাৰণ হয় হেয়াই যদি আপোনালোকক কোনোবা এটা ষ্টাৰ দিছে আপুনিও লগতে বেক কেতিয়াও নকৰিব প্ৰায় এক সপ্তাহ ৰব বা দুসপ্তাহ ৰব তাৰ পিছত সেই ষ্টাৰটো বেক কৰিব যদি তেনেকৈ নকৰে এনেকৈ ষ্টাৰ পলিচি লাগি যাব আৰু জীৱনতো কেতিয়াও আপোনালোকে ষ্টাৰ আৰ্নিং কৰিব নোৱাৰিব যদি ষ্টাৰ পলিচি এনেকৈ লাগি যায় তেতিয়া কি হয় গম পায়নে তেতিয়া আপোনালোকে যিমান ষ্টাৰ আৰ্ন কৰিছে 100টা ষ্টাৰ যদি আৰ্ন কৰিছে গুটেইখিনি ফেসবুকে লৈ গুচি যায় তেতিয়া আপোনালোকৰ বেলেন্স একেবাৰে 0 হৈ থাকিব তেন্তে এটো কৰি কি লাভ যদি আপোনালোকে ইমান কষ্ট কৰি যদি আৰ্ন কৰি সেইখিনি নিজে নাপায় ফেসবুকক দি দিব লগা হয় তো এনেকুৱা ভুল আৰু নকৰিব নতুন সকলকো কৈছো আপোনালোকে ভিডিওটো ভালকৈ চাব চাই ভালকৈ বুজিব এই ভুলটো নকৰিব তো এনেকৈ বিচাৰি আপোনালোকে নিজৰ বাবে এই প্ৰবলেমটো ক্ৰিয়েট কৰি নলব এতিয়া বহুতে মোৰ তাত দিছে বা মৰমতে দিছে বহুতে এনেকৈ লিখি দিলে তাত মই যাই কমেন্টটো ৰিপ্লাই কৰিলো যাৰ বাবে এইটো মোৰ লাগি গৈছে এইটো বাৰু ঠিক হৈ যাব নিজে ঠিক হৈ যাব আৰু কিন্তু আপোনালোকৰ বাবে মই এই ভিডিওটো এটো কাৰণে বনাইছো যে আপোনালোকে যাতে নেক্সট টাইম আৰু এই ভুলটো কেতিয়াও নকৰে তে মোক ষ্টাৰ দিয়ক মোৰ চ্যালেঞ্জ পূৰ কৰো বা ষ্টাৰটো দি আপোনালোকে লিখি নিদিব মোক সাপোৰ্ট কৰক মোক ফলো কৰক মোক কমেন্ট কৰক যে মই আপোনালোকক আৰু ষ্টাৰ এনেকৈ আগবঢ়াই ৰাখিম তো আপোনালোকে ভিডিওটো ভালকৈ শুনি লব ভালকৈ চাব যেটো আপোনালোক নতুন হয় আপোনালোকৰ হেল্প হ'ব কাৰণে এই ভিডিওটো মই বনাই দিছো মোৰ ভিডিওটো ইমানখিনি আশা কৰো আপোনালোকে ভালকৈ বুজি পালে যদি কিবা জানিব লগা থাকে মোক কমেন্ট কৰিব মই বাৰু পাৰাখিনি আপোনালোকক ৰিপ্লাইটো দি দিম আৰু এই ভুলটো কেতিয়াও নকৰিব